ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনত ব্লগ আৰম্ভ কৰিছোঁ আজি আৰু বছৰৰ প্ৰথম দিন বুলি আজি গৈ আছোঁ মলন কামদেৱ দেউতা আৰু মাইনাৰ লগত। তো চাই লওক দিনটো কি হয়। ইয়াৰ পৰা বাছত যাম আৰু আমি বাছ আহিছে এখন। ফাইনেলি আহি পালোঁ মলন কামদেৱ মন্দিৰ। ভাল লাগে সেৱা কৰিম, এতিয়া চাকি দিম বাৰু। দি কিনে সেৱা চেৱা কৰোঁ, মোৰ কাৰণে বাৰু আপোনালোকৰ কাম কৰি চাই থাকক। কৰিলোঁ সেৱা, ভাল লাগিল বহুত সেৱা কৰি, মোৰ কাৰণে কৰিলোঁ, আপোনালোকে কৰিলোঁ। এতিয়া অলপ চাওঁ ঠাইবোৰ, যিহেতু পৰমাত্মিক স্থান, পুৰণা স্থান অলপ খাইলোঁ। ৰাতিপুৱাৰ পৰা আকৌ খোৱা নাছিলোঁ, খালোঁ গোটেইকেইটাই এইখন হোটেলতে খাই ল'লোঁ। এনে সময় পাৰে বঢ়িয়া বনাইছে, কিন্তু মানে চিংৰা আৰু কথা হ'লেও ধুনীয়া বনাইছে। তো প্লেচটো ভালে, পিকনিকো খাব পাৰি। তো আহিব। আজি ভিডিঅ'টো বা এইখিনি আছিল। মলন কামদেৱ গ'লোঁ ৰাতিপুৱা, নতুন বছৰ বুলি একবাৰে ঘৰত সেৱা কৰিলোঁ, আমাৰ কাৰণে কৰিলোঁ, আপোনালোকৰ কাৰণে কৰিলোঁ। তো সকলোৰে বস্তুটো ভাল হওক, তাকে শুভকামনা জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অনুৰোধ জনালোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকক জনাওঁ যে অহা বহাগ বিহুৰ উৰুকাৰ দিনা আবেলি মোৰ চেনেলটোতে এটা নতুন অসমীয়া গান মুক্তি হ'ব। তো সকলোৱে গানটো আদৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।